ও মৰমত মাতিছো ও তোমাক জানে মনি ও তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি ও মৰমত মাতিছো ও তোমাক জানে মনি ও তুমি মোৰ বুকুৰে ও হীৰা বাখৰ। Hey guys, good morning আৰু প্ৰথমতে কওঁ যে সকলোকে আজি ভিডিঅ'টো বহুত বেছি ধামাকা হ'ব আৰু মই ভিডিঅ'টো শ্বুট কৰি আছোঁ 28 ডিচেম্বৰ তাৰিখে আৰু ভিডিঅ'টো কেতিয়া মানে দিওঁ তাৰ কোনো গেৰেণ্টি নাই। মানে ভিডিঅ' এডিট কৰিব মানে বহুত বেছি টান পোৱা হৈছোঁ আৰু আজি ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'বলৈ গৈ আছে কাৰণ আজি ভিডিঅ'টো বনাবলৈ গৈ আছোঁ ফাৰ্ষ্ট টাইম স্কুলত। এই বেগটোত মই আজি কোনো কিতাপ চিতাপ নাই, আজি এই বেগটোত কিবা কিবি আছে আৰু বেলেগ পিছত দেখা পাব। আৰু আজি স্কুলত আছে জাতি জনগোষ্ঠীৰ মানে কিবা এটা ফেষ্টিভেল আছে, মানে ভালকৈ ইমান নাজানো, বাট তাত গৈ আজি বহুত বেছি ধামাকা কৰিম আৰু আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বহুত বেছি ধামাকা হ'ব, স্কুলত গৈ ধামাকা কৰিম। তো এতিয়া ময়ো যাওঁ, স্কুলত বহুত বেছি লেট হৈছে আৰু গাইজ ফাইনেলি আহি পালোঁ স্কুলত আৰু এতিয়া সোমাই আছোঁ মানে স্কুলৰ ভিতৰত আৰু মানে স্কুলত ভিডিঅ' বনাম অলপ ভয়ো লাগে, হ'লেও কিবাকৈ বনাবলৈ চেষ্টা কৰিম। তো এতিয়া সোমাই আছোঁ স্কুলৰ ভিতৰত আৰু গাইজ যিহেতু মানে জাতি জনগোষ্ঠীৰ কিবা ফেষ্টিভেল আছে আৰু সেইকাৰণে মানে মই যিহেতু মানে ৰাজবংশী ল'ৰা হয়, কিন্তু যিহেতু আমি সকলোবোৰ জাতি জনগোষ্ঠী মিলি যিহেতু আমি অসমীয়া, সেইকাৰণে মই পিন্ধি মানে বিহুৰ ড্ৰেছ এইফালে মানে এইবোৰ পিন্ধিব লাগিব, এতিয়া পিন্ধিবৰ কাৰণে আহিছোঁ। আৰু গাইজ সম্পূৰ্ণ হৈ গ'ল বিহুৰ ড্ৰেছ, একদম দুখাই দিয়া তলৰ পৰা ওপৰলৈকে। নাজানো পিন্ধিব ভালকৈ, তথাপি চেষ্টা কৰিছোঁ আৰু হ'লে নহ'ল গাইজ কমেণ্ট কৰি জনাম বিহুৰ ড্ৰেছ। আৰু এতিয়া বাহিৰলৈ ওলাই যাম আৰু বাহিৰত ব্লগ বনাম আৰু এতিয়া এইবোৰ পেকিং কৰিব লাগে। আৰু গাইজ এতিয়া বিহুৰ ড্ৰেছৰ পৰা বাহিৰত ওলালোঁ আৰু স্কুলৰ মানে চবতে এতিয়া ভিডিঅ' বনাম। লাজ লাগে হ'লেও আৰু চেষ্টা কৰিম বনাবলৈ। চাই থাকক আজিৰ এই ভিডিঅ'। আৰু গাইজ মানে আজি মানে আমাৰ স্কুলত আছে জনগোষ্ঠী সম্বন্ধীয় উৎসৱ মানে আৰু কেইটামান ৰাতিপুৱাতে কাৰ্যসূচী হ'ল আৰু যিহেতু আমি ড্ৰেছ কৰোঁতে অলপ সময় লাগিল, সেইকাৰণে মানে সেই কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰিলোঁ। আৰু এতিয়া হ'ব শোভাযাত্ৰা আৰু শোভাযাত্ৰাত যাম আৰু অলপ। আৰু গাইজ বৰ্তমান সকলোৱে এনেকৈ লাইন হ'লে আৰু এইটো হ'ল আমাৰ স্কুলৰ আৰু এনেকৈ মানে 7খন স্কুলৰ আহি আছে আৰু লাইন ধৰি আছে মানে পিছফালে। আৰু প্ৰৱেশদ্বাৰৰ পৰা ওলাই গৈ আমি ডেকলিমাৰী LP স্কুল প্ৰাংগণলৈ গৈ তাৰ পৰা আহি আমি আকৌ আমগুৰিলৈ গৈ তাত আমি ঘূৰি আহিম। আৰু গাইজ এনেকৈ শোভাযাত্ৰা আৰম্ভ হ'ল আৰু মানে অলপমান ঘূৰিব আৰু গাইজ আপোনালোকক দুখাম আৰু ইয়াৰ পিছত মানে কি কাৰ্যসূচী আছে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যিহেতু আমি মানে স্কুলৰ ছিনিয়ৰ, সেইকাৰণে আমি মানে ভালদৰে চাব লাগিব আৰু যিহেতু সৰু সৰু ল'ৰা ছোৱালী আছে, তো সেইখিনি আমাৰ দায়িত্ব। আৰু হয় না চাওঁ আৰু খানি জোৰে যেনেকৈ আমি গৈ আছোঁ আৰু অলপমান যাব, তাৰপিছতহে ঘূৰিম। আৰু আমাৰ লগত আছে ইণ্ডিয়ান আৰ্মি, কোনো টেনশ্যন নাই। আৰু এইফালে চাওক একদম ৰিয়েল আৰু মানে এইটো যিহে মানে চাকৰিটো পাইছে চাগে না, সেইকাৰণে দাঁড়াব নোৱাৰে। আৰু আছে না, কোনো টেনশ্যন নাই, মানে এইফালে গাড়ী চোৱাবোৰ ইয়াৰ দায়িত্ব দুজন। আৰু অলপ পিছত মোকো সেইটো ড্ৰেছতে দেখা পাব ৰ'বা, কিন্তু কিবা এটা কামৰ কাৰণে সেইটো ড্ৰেছ পিন্ধিম, কিন্তু ভিডিঅ' চাই থাকিলে গম পাব। আহি পালোঁ আমাৰ স্কুলৰ ফিল্ডত আহি পালোঁ আৰু সকলোৱে এতিয়া একদম পূৰা লাইন হৈ গৈছে আৰু সকলো এইফালে। আৰু অকল আমাৰ স্কুলখনে নহয়, আৰু মানে ওচৰে পাঁজৰে 9খন স্কুল আৰু আমাৰ ওচৰে পাঁজৰে মানে 7খন স্কুল আহি লগ হৈছে। আৰু বৰ্তমান হ'ব কাজিবোৰ আৰু মানে ইফালে হৈ আছে মানে খিচিৰি, মানে যিমান কেইখন স্কুল আহিছে মানে সকলোকে মানে খিচিৰি খোৱা হ'ব। আৰু গাইজ বৰ্তমান হ'ব মানে খেল ধেমালি, আৰু সেইফালে সৰু সৰু ল'ৰা ছোৱালীবিলাকে এতিয়া দৌৰাব, 100 মিটাৰ দৌৰ প্ৰতিযোগিতা। আৰু মানে সৰুৰ পিছত ডাঙৰ হ'ব চাগে, আৰু মই নাজানো যিহেতু এইটো ড্ৰেছত আছোঁ।
নেখেলোঁ এইটো বিহু ড্ৰেছটো সলালোঁ আৰু এতিয়া পৰিলোঁ পূৰা ইণ্ডিয়াৰ আৰ্মিৰ ওপৰত আহি গ'লোঁ আৰু এই মানে কি কাৰণে আহিছোঁ অলপ পিছত গম পাব ভিডিঅ'টো চাই থাকিলে কেনেকুৱা লাগিছে ইণ্ডিয়ান আৰ্মিৰ ওপৰত ৰিয়েলত হৈ নাপালেও মানে হ'লোঁ আৰু হ'লোঁ আৰু এইটো কি ড্ৰেছ পিন্ধিছা ৰাফা ড্ৰেছ তো বিহু ড্ৰেছ এইবাৰ কিয় লাষ্ট প্ৰাইজ আৰু গাছ এই মেইন অস্ত্ৰডালৰ অলপ ইউনিক আৰু চাওক এইটো হ'ল এই যে ছোৱালী মানুহ যে মূৰত যে মাৰে গাদাৰ আৰু এইটো হ'ল পাম্পাছৰ এইটো দিছে মানে অলপ ইউনিক আৰু এইটো আৰু গাইছে এতিয়া ৰিহাৰ্চেল কৰিম তাৰপিছত ষ্টেজত উলুবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত কুমাৰ নাথে আমি সকলোকে উষ্ম হাত চাপৰিৰে সঁহাৰি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সম্বৰ্ধনা জনাইছোঁ আমাৰ বাইদেউ এটা সুকীয়া পৰিচয় আছে এটা সময়ত বাইদেউ কুইন ৰাজবংশী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ সংগীত শিল্পী আছিল শ্ৰেষ্ঠ গায়িকা আছিল গতিকে সেই বাইদেউগৰাকীক আমি আমাৰ ধলাগাঁও মণ্ডল সমন্বয় কেন্দ্ৰত পাই সঁচাকৈ আমি আনন্দিত গৌৰৱ অনুভৱ কৰিছোঁ গতিকে বাইদেৱে অনাগত দিনত এনেকুৱা মঞ্চত গীত গাই থাকক তাৰ কাৰণে আমি তেওঁলৈ আশীৰ্বাদ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ ছাত্ৰ ছাত্ৰী গণনা কৰিছোঁ অকণমান আদি দাদি Hoy,
মঞ্চত এনেদৰে তো গাইছ এনেকৈ শেষ হৈ গ'ল জাতি জনগোষ্ঠীৰ সম্বন্ধীয় উৎসৱ আৰু গাইছ শেষত মানে যিটো আমি ইণ্ডিয়ান আৰ্মি ড্ৰেছত যিটো মানে আমি এক্টিং কৰিলোঁ প্ৰদৰ্শনীমূলকভাৱে আৰু সেই ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ হ'লে আপোনাৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে লিংকত ক্লিক কৰি ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব পাৰিব আৰু যিটো কৰিছিলোঁ সেইটো ৰিহাৰ্চেল এদিনতে কৰি এদিনতে মানে ষ্টেজত কিবাকৈ মিলাইছোঁ আৰু বহুত বেছি ভুল হৈছে ভিডিঅ'টো চালে গম পাব ডেছক্ৰিপশ্যনত দি আছে ফুল ভিডিঅ'ৰ লিংকটো আৰু গাইছ তাৰ পিছদিনাৰ পৰা আৰম্ভ হৈ গ'ল আমাৰ স্কুলত স্কুল উইক তো এনেকৈ সকলোবোৰ কাৰ্যসূচী শেষ হৈ গ'ল তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিডিঅ'টো বহুত বেছি দীঘল হৈছে অলৰেডি তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব